নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশ্যে পুখুৰীটো 3-4 দিনৰ পৰা সিঁচি থকা হৈছিলে, আজি শুকাইছিলে। তো মই যিহেতু চালোগৈ পুখুৰীটোত যথেষ্ট সংখ্যক মানুহে মাছ ধৰি আছিলে। এইটো আমাৰ নিজৰ পুখুৰী হয়, কমেও 2 বিঘাৰ মাটিৰ আৱৰি আছে পুখুৰীটো। যথেষ্ট ডাঙৰ পুখুৰী, গতিকে এই পুখুৰীটো সিঁচোতে 3 দিন সময় লাগিছে আৰু যথেষ্ট মাছ পোৱা গ'ল ইয়াতে। আপোনাৰ মাগুৰ পৰা শ'ল মাছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মাছ ইয়াতে পোৱা গৈছিলে। দেখিবলৈ পাইছে আমাৰ দাদাসকলে ইয়াতে মাছ ধৰি আছে। ইয়াতে দুটাকৈ মেচিন লগোৱাৰ পাছত আপোনাৰ 3 দিনৰ মূৰত এই পুখুৰীটো হৈছিল আৰু এই পুখুৰীটো আপোনাৰ সৰু সৰু ভাগ আছে আৰু সৰু সৰু ভাগতে সিঁচা হৈছে। যিহেতু ইমান ডাঙৰ 2 বিঘাৰ পুখুৰী এটা মেচিনেৰে সিঁচাটো অসম্ভৱ, সেইকাৰণে ইয়াক সৰু সৰুকৈ ভেটি কিনে আপোনাৰ সিঁচা হৈছিলে। দেখিবলৈ পাইছে আপোনাৰ পানী শুকোৱাৰ লগে লগে মাছবিলাক কেনেকৈ যাব ওলাই পৰিছে। এইটো এটা আপোনাৰ বাটৰ পুৰি বুলি কয় আৰু ইয়াত দুপৰীয়া মাছটো বৰ্তমান ওলাই আছে, যাব পৰা নাই। ইয়াতে আপোনাৰ এইটো মাছটো শ'ল মাছ হয়। খুবেই ভাল লগা দৃশ্য। আচলতে আমাৰ মানুহবিলাকৰ মাছ খোৱাতকৈ যিটো আমোদ হয় তাতকৈ বেছি ধৰি অথবা চাই এই আমোদটো সুকীয়াই বেলেগ। সেয়েহে এই ভিডিঅ'টো সৰুকৈ চমুকৈ বনোৱা হ'ল আৰু যথেষ্ট মাছ ধৰা হৈছে, মাছবিলাক জীয়াই ৰখা হৈছে। দেখিবলৈ পাইছে ভাইটিটো এটা সৰু পোৱালি মাছ ধৰি ধৰিছে। যিমান পাৰোঁ মাছখিনি আমি ইয়াতে জীয়াই ৰাখিছোঁ, কাৰণ ইমানখিনি মাছ খোৱাটো সম্ভৱো নহয়। বিক্ৰী কৰাৰ বাবে যোগাৰ কৰা হৈছে। সেয়া চাওক, এতিয়া শ'ল আদি কৰি আপোনাৰ কাৱৈ, গৰৈ, মাগুৰ ইত্যাদি মাছৰে জীয়াই ৰখা হৈছে। আকৌ আপোনাৰ